নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তোমালোকে এই ভিডিঅ'টো চাব পাৰা এইটো বিনাপানী চেনেলৰ প্ৰথমটো ভিডিঅ' আজি আমি অসম ইতিহাসৰ প্ৰথমটো খণ্ড আৰম্ভ কৰিম লাহে লাহে পিছৰ খণ্ডকেইটাও আমি ভিডিঅ' আপলোড কৰিম তেতিয়াহ'লে সকলো সাজু নহয় প্ৰথম প্ৰশ্ন বুৰঞ্জী শব্দৰ অৰ্থ কি উত্তৰ নজনা কথাৰ ভঁৰাল 2 নম্বৰতে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল উত্তৰ ভগদত্ত ছাত্ৰ ছাত্ৰীসকল এই বিনাপানী চেনেলটোত আমাৰ অসম চৰকাৰৰ হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ যিকোনো পৰীক্ষাৰ মানে বিজ্ঞান সাধাৰণ জ্ঞান আৰু গণিত আৰু ইংৰাজী এই বিষয়কেইটাৰ ওপৰত এটা সম্পূৰ্ণ কোৰ্স চলোৱা হ'ব ইয়াৰ বাবে যদি আপোনালোকে এই কোৰ্সবোৰ কমপ্লিটকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব শ্বেয়াৰো কৰি দিব আৰু আপোনালোকে যিমান পাৰে ওচৰত থকা বেল আইকনটো টিপি দিব যাতে নতুন যদি আমি কোনো ভিডিঅ' দিওঁ তেতিয়াহ'লে আপোনালোকে সহজে তাক চাব পাৰে আৰু লগতে এটা কথা ইয়াতে মানে প্ৰেক্টিকেলো কৰা হ'ব মক টেষ্টটো লোৱা হ'ব গতিকে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিলে আপোনালোকে নিজকে নিজে মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে নিজকে নিজে তৈয়াৰ ৰেডি কৰিব পাৰিব ধন্যবাদ প্ৰশ্নলৈ ঘূৰি আহোঁ কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে উত্তৰ পুষ্য বৰ্মন বংশৰ মানে প্ৰতিষ্ঠাতা আছিলে তেওঁ প্ৰথম ৰজা আছিলে পুৰণি কামৰূপৰ 4 ভাগ হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ আহোমসকলৰ ভাষাত অসমৰ নামটো হৈছে মুং দুনদুন খাম আহোমসকলৰ ভাষাটো হৈছে টাই ভাষা দেই আহোমসকল অসমলৈ কেতিয়া আহিছিলে এটো সকলোৱে জানে তেও কৈ দিছো 1228 খ্ৰীষ্টাব্দত আহোমৰ প্ৰথম ৰাজধানীখন হৈছে আহোমৰ ভাষাত চৈ ৰায়দৈ অৰ্থাৎ অসমীয়া ভাষাত আমি চৰাইদেউ বুলি কওঁ আহোমৰ শেষ ৰজাজন হৈছে চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজাজন চন্দ্ৰকান্ত সিংহ পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন হৈছে চুককিলেংমুং আহোম প্ৰথমতে হোৱা আমাৰ বিবাহবোৰক কোৱা হয় সকলং বিয়া লৰা ৰজাৰ প্ৰকৃত নাম কি চুলিকফা আৰু খুদে চুলিকফাৰ আন এটা নাম কি লৰা ৰজা সতী জয়মতী হৈছে আহোম ৰজা গদাধৰ সিংহৰ পত্নী তেওঁ খ্যাতিটো অসমত বিখ্যাত বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ভাস্কৰ বৰ্মন আছিলে শ্ৰেষ্ঠ ৰজাজন আছিলে ভাস্কৰ বৰ্মন যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিলে 4 ভাগত জানি স্বৰ্ণপীঠ ৰত্নপীঠ কামপীঠ আৰু সৌমাৰপীঠ কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে 594 খ্ৰীষ্টাব্দত নাগ শংকৰ দেৱালয় কোনে সজাইছিলে কামৰূপৰ ৰজা নৰশংকৰে শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল এটো একেবাৰে সহজ শালস্তম্ভ আছিলে শালস্তম্ভ বংশৰ প্ৰথম ৰজা শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত এটো হৈছে 650 খ্ৰীষ্টাব্দত শালস্তম্ভ বংশৰ অন্তিম ৰজাজন নাম কি আছিল বা কোন আছিলে সেইজন আছিলে ত্যাগ সিংহ